Hello everyone, নমস্কাৰ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আৰু সকলোকে জনাইছো দুৰ্গা পূজাৰ বহুত শুভেচ্ছা আৰু শুভকামনা সকলোৱে চাগে দুৰ্গা মাক পূজা কৰিলে নহয় জানো আৰু মই আশা কৰিছো দুৰ্গা মাই যেনেকৈ মহিষাসুৰক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল ঠিক তেনেদৰে আমাৰ সমাজত থকা দুখ দুৰ্গতি অপায় অমংগলবোৰ দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰক আৰু সকলোৱে যিমতে দুৰ্গা মাক সেৱা জনাইছে আৰু সকলোৰে আশাবোৰ পূৰণ হওক সপোনবোৰ সফল হওক তাৰে কামনা কৰিছো আৰু ময়ো পূজাৰ সপ্তমী দিনাখন দুৰ্গা মাক চাকি জ্বলাবৰ কাৰণে গৈছিলো তাৰে কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাইছো আৰু তাৰ পাছদিনা মানে অষ্টমী দিনাখনো মই পূজা চাবলৈ গৈছিলো সকলোৰে অলপ ক্লিপ আপোনালোকক দেখুৱাইছো আৰু ভিডিঅ'টো কেনে পালে চাই জনাব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছো যে দুৰ্গা মাই যাতে সকলোৰে উইচবিলাক ফুলফিল কৰক তাৰে কামনা কৰিছো ঠিক আছে তেন্তে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক এয়া আমাৰ মামি হাই কৰি দিয়ক এয়া মোৰ সৰু মামি হয় দেই আৰু এয়া আমাৰ মামীৰ ল'ৰা পল্লৱ মানে মোৰ ভাইটি নমস্কাৰ মোৰ লগত বহুত ডাঙৰ কাহিনী এটা হ'ল আৰু এইটো পিছৰ পৰাই ক'ম আৰু মোক পুলিচে ধৰিলে আৰু অৱস্থা বেয়া হৈ আছে মোৰ ইয়াত টেনশ্যনত আছোঁ মই ফাইন চাইন ভৰিম আৰু টেনশ্যনত আছোঁ পুৰা মই চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু এয়া অষ্টমীৰ দিনা আমি সন্ধিয়া বেলিকা পূজালৈ বুলি গ'লোঁ পূজা সেৱা কৰি মায়ে মই অলপ ভিডিঅ' কৰিলোঁ আপোনালোককো দেখুৱাই দিলোঁ লগতে গৈছিল এয়া আপা আৰু আপাৰ ল'ৰা তাৰ পৰা এয়া অলপ পৰিৱেশো দেখুৱাই দিলোঁ তাৰপাছতে এয়া হৈছে মোৰ অতিকৈ মৰমৰ সৰুকালৰ বান্ধৱী মৌচুমী আৰু এয়া তাই মাক হয় আচলতে আমি সৰুৰ পৰা একেলগে পূজা চাইছোঁ আৰু এতিয়ালৈকে চাই আছোঁ আৰু আশা কৰোঁ যাতে আমাৰ মৰমবোৰ সদায় এনেদৰেই থাকক এয়া অলপ মেলাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ কিন্তু মোৰ ভালকৈ ভিডিঅ' কৰাহে নহ'ল দেই তাৰ পৰা এয়া চাওকচোন মানুহ চাওকচোন কিমান মানুহ হৈছে এয়া চিনেমা চোৱা এয়া সৰুকৈ পেণ্ডেলটো কিন্তু সৰু যদিও বিৰাট মৰম লগা আছিল ধুনীয়া আছিল বহুত ভাল লাগিলে আকৌ মানে এই দিনটোলৈ চবেই আমি উৎসাহে ৰৈ থাকোঁ নহয় জানো আকৌ আহিব অহা বছৰ আকৌ সকলোৱে একেলগে ফূৰ্তি কৰিম তাকে এয়া মই মৌচুমীৰ লগত অলপ ভিডিঅ' ফটো কিবাকিবি তুলিছিলোঁ লগতে মোৰ সৰুকালৰ বান্ধৱী পম্পী সুমনক লগ পাইছিলোঁ আৰু লগতে আমাৰ ঘৰলৈ সপ্তমী দিনাখন ফুৰিব আহিছিলে আমাৰ আমৈদৈ তাইদৈহঁতে তেওঁলোকৰ লগত মৰা ফটো আপোনালোকক দেখুৱাই দিলোঁ তাৰ পৰা এয়া আমাৰ মামী আৰু ভাইটিৰ লগত মৰা ফটো তাৰ পৰা এয়া মা মই এয়া আমাৰ ঘৰৰ ওচৰত তাকে আৰু মানে চবৰে অলপ ফটো আপোনালোকক একদম ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পাম ঠিক আছে তেনেহ'লে বাই